আজি বিজয় দশমী পূজা। আজি এতিয়া যাই আছোঁ পূজাস্থলীলৈ, তাতে দেখাম ভাচনি কেনেকুৱা কৰা হয়। আপোনালোক শুনা পাইছে চাগে, চাউণ্ড আহি আছে এইফালে। পূজাখিনি কৰি আছোঁ, গমেই পাইছে। অলপমান লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকৈ ভিডিঅ' বনাই আছোঁ। এই আমাৰ বন্ধু, আমি জালমা দেখাম, জালমা এটা এটা ডেন্স হ'ব, ডেন্স হ'ব। চাওক দেখা আছে আপোনালোকৰ ভাচনি কেনেকুৱা কৰা হয়। এতিয়াতো কৰোণাৰ কাৰণে আমি যাব নোৱাৰিলোঁ, যে নদী ঘাটত গা ধুব নোৱাৰিলোঁ। এইটোতো বেলেগ। বলকচোন আমি কমিটি মানুহতে কথা পাতিলোঁ আৰু বহুত ভক্তবান ৰাইজ আহিছে। তেখেতৰ লগতে আমি কথা পাতিলোঁ। কি কয় দুৰ্গা পূজা কেনেকুৱা হ'ল আমি সুধিম। আমি পূজাৰ অনুভৱ বিচাৰিছোঁ। ধন্যবাদ। এইবাৰ অঞ্জলিটো আধ্যাত্মিকভাৱে যিটো ধৰ্মীয় পৰম্পৰাৰ মাজেৰে আমাৰ অনুষ্ঠানটো সুকলমে পাৰ হ'ল, তাৰ কাৰণে মাৰ্চনত পৰিচয় জনাইছোঁ। অঞ্জলি যেনেকুৱা হাইৰণি থাকে, সেইবুলি যেনেকুৱা হাইৰণি নহ'লেও এইবিলাক প্ৰকৃত অৰ্থত আধ্যাত্মিকভাৱেৰে পূজা সম্পন্ন হৈছে আৰু গোটেই অনুষ্ঠানখিনি ধুনীয়াকৈ হোৱাৰ কাৰণে মই আমাৰ পৰিচালনা সমিতিৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু মা শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। পূজাৰ এইবাৰ বছৰতকৈ আমি এটাই অনুভৱ কৰিছোঁ যে এইবাৰ যিটো আধ্যাত্মিক পূজা, সেইটো যেন আমি খুব ভাল ধৰণে পাইছোঁ বা ভাল ধৰণে আমি শান্তিৰে ধৰণে চলি গৈছে। সেইটো এটা ভাল হৈছে আমাৰ কাৰণে। আৰু যিটো কৰোণা মহামাৰীৰ যিটো সেইটো বজাই ৰাখি আমাৰ যিখিনি আজি নিজৰ পূজাখিনি হৈছে, সেইটোৱেই মই অনুভৱ কৰিছোঁ যে অন্য দেশতকৈ আমাৰখিনি খুব এটা ভাল হোৱা বুলি মোৰ এটা অনুভৱ কৰোঁ। ধন্যবাদ। পশ্চিমবংগৰ নিজাবাদ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা মন্দিৰৰ দুৰ্গা পূজা ৰাইজ আপোনালোকে বছৰৰ 12টি মাহৰ প্ৰতিটো দিনে ইয়াত আহিব পাৰে। আমাৰ কেমেৰামেন শ্ৰী চিনাকি বৰ্মনে আপোনালোকক পৰিৱেশ দেখুৱাব। বৃহৎ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত পশ্চিমবংগ নিজাবাদ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ। আমি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ এই মন্দিৰটোৰ বিষয়ে আপোনালোকক সবিশদ জনাৰ বাবে তুচ্ছ চেষ্টা কৰিছোঁ। সেয়েহে আপোনালোকৰ সহায় সহাৰে আমাৰ মন্দিৰটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব। লগতে 14তম বাৰ্ষিক দুৰ্গা পূজা সমিতিৰ সমূহ বিষয়ববীয়ালৈ ধন্যবাদ জনাই আজিৰ আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিলোঁ। দেৱীৰ বিসৰ্জন দিয়াৰ সময় হৈ গৈছে। এতিয়া আমি ইয়াৰে পৰা ওলাই যাম আৰু দেৱীক নমাই আনি আছে। চাই থকা আমাৰ লগত। আপোনালোকে ক'ব যে নেক্সট টাইম সকলো পূজা দেখা নাই, এনেকুৱা নহ'ব। আপোনালোকে ইয়াতে পূজা চাই থাকিব। নেক্সট বাৰ ইয়াতে ভালকৈ দেখাব চেষ্টা কৰিব। আপোনালোকে ইয়াতে পূজা নেক্সট বাৰ ভালকৈ দেখাব চেষ্টা কৰে। আপোনালোকে এইখিনিয়ে ক'লো যে এইবাৰ পূজা ভাল হোৱা নাই, কৰোণা বাবে এটা চেষ্টা কৰিছোঁ। ভালকৈ দেখাব চেষ্টা কৰি এখন দুৰ্গা মা দেখিছে পশ্চিম বৰাৰ নিজৰাবাদ।
মই লৈ লৈছোঁ ন কেনেকৈ লৈছা মানুহ চব দেখিছে এই আমাৰ শংকা পাই চাওক মোক মাত্ৰাতে কথা बोला दुर्गा माँ के